Hello everyone, welcome to my YouTube channel Sunny Sir Dhobari. আজি মই আকৌ এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই বিচাৰোঁ যিমানকেইটা ইউথ যোনে এতিয়া জবৰ কাৰণে ষ্ট্ৰাগল কৰি আছে সিহঁত যাতে এই ভিডিঅ'টো স্কিপ নকৰে। মই এইটো ফুল্লি মোৰ ৰিকুৱেষ্ট হয় চবৰ সেই ভিডিঅ'টো যাতে স্কিপ নকৰে। তো আমি চবেই জানো কি চবৰে পেৰেণ্টছ সেইটো দিনৰ কাৰণে ৱেইট কৰি থাকে যেতিয়া সিহঁতৰ ল'ৰা বা ছোৱালী কি কৰা ষ্টাৰ্ট কৰে, ইনকাম কৰা ষ্টাৰ্ট কৰে। সেই ইনকামটো বহুত ধৰণৰ হ'ব পাৰে, কেতিয়াবা জবৰ থ্ৰু হ'ব পাৰে, কেতিয়াবা কোনোবা ভাল এটা বিজনেছ ছেটআপ কৰিছে সিহঁতৰ ল'ৰা বা ছোৱালী সিহঁতৰ থ্ৰু হ'ব পাৰে। তো মই এটা বস্তু ক'ব বিচাৰিছোঁ, তোমালোকে যোনকেইটা এতিয়ালৈকে কি লাইফত কিবা একো কৰিব পৰা নাই, সিহঁত ষ্ট্ৰাগলিং লাইফ পিৰিয়ডত আছে, মানে সেইকেইটা কৈছোঁ তোমালোকে কেতিয়াও গিভ আপ নকৰিবা। তোমালোকৰ টাইম সোনকালে আহিব আৰু সেইটো টাইমৰ কাৰণে নিজক অলপ চেঞ্জ কৰা। তোমালোকে যি বস্তু তোমালোকক ডাইভাৰ্ট কৰিছিলে তোমাৰ গ'লটোক এচিভ কৰিবৰ কাৰণে সেইটোৰ ওপৰত তোমালোকে অলপ আঁতৰি থাকা। ফৰ এক্সাম্পল মই ক'ব বিচাৰিছোঁ, তেনেকুৱা কি আছে, বহুত ল'ৰা আছে বহুত ভাল ব্ৰিলিয়েণ্ট, বাট সিহঁত কি কৰে, এই ফ্ৰেণ্ডকেইটা সিহঁতৰ বহুত বেয়া। এই ফ্ৰেণ্ডৰ লগত এদিন আড্ডা মাৰি থাকে, ফ্ৰেণ্ড মাতি দিয়ে, ফোন কৰি আহি যোৱা, অলপ আড্ডা মাৰোঁ বা ক'ৰবাত ফুৰিব যাওঁ, সেইবিলাকৰ পৰা কিন্তু আঁতৰি দিয়ক। এটা টাইমত ফ্ৰেণ্ডৰ কাম নাহিব, কিন্তু নিজৰ লাইফটো নিজে ভালকৈ বনাব লাগিব। আৰু সেই ভালকৈ বনাবৰ কাৰণে নিজৰ প্ৰতি অলপ ইনভেষ্ট কৰা, নিজৰ টাইম দিয়া, নিজে ডে নাইট কষ্ট কৰা, পঢ়াৰ টাইম দিয়া, অলপ এইবিলাক যিটো কম্পিটিটিভ এক্সাম আছে সেইবিলাকৰ কিতাপকেইটা ভালকৈ অলপ খুচৰি চোৱা, হয় নে নহয়? তাত কি মেথছত কি চিলেবাছ আছে, ৰিজনিঙত কি চিলেবাছ আছে, ইংলিছত কি চিলেবাছ আছে, জেনেৰেল নলেজত কি চিলেবাছ আছে, সেইবিলাক অলপ ভালকৈ চোৱা। ইউটিউবত আজিকালি চব বস্তু এভেইলেবল, সেইবিলাক চোৱা আৰু সিহঁতৰ পৰা অলপ নলেজটো গেইন কৰা আৰু মেহনত কৰা। ইমান টাইম পৰি থাকি সেই টাইমটো যদি আমি ভালকৈ ইউটিলাইজ নকৰোঁ তো কি হ'ব, হয় নে নহয়? নিজৰ লাইফৰ চিন্তা কৰা, অলপ নিজৰ লাইফটো যে অলপ ধুনীয়া যদি বনাব বিচাৰা, নিজৰ মা দেউতাক অলপ হেপিনেছটো দিব বিচাৰা যদি তোমালোকে নিজক লৈ ব্যস্ত থাকিব লাগিব। এই ফ্ৰেণ্ড লৈ বা কাৰোবাৰ কথা চিন্তা কৰি লাইফত এনেকৈ টাইম ৱেষ্ট কৰিবা, সেইটো কেতিয়াও নকৰিবা। মই পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে সেই দিনটোৰ কাৰণে কষ্ট কৰা তেতিয়া তোমালোকৰ একাউণ্টত ক্ৰেডিটেড বুলি মেছেজ আহিব, ঠিক আছে? আৰু সেই ক্ৰেডিটেডৰ কাৰণে এনে নাহে, সেইটো কাৰণে কি দিন ৰাতি এক কৰিব লাগিব, চব বস্তু ছেক্ৰিফাইচ কৰিব লাগিব। এটা ডিটাৰমিনেশ্যন পূৰা ষ্ট্ৰং থাকিব লাগিব কি মই সোনকালে মোৰ গ'লৰ ওচৰত পাম, মই গ'লটো সোনকালে এচিভ কৰিম। আৰু সেইটো গ'লৰ এচিভ কৰিবৰ কাৰণে আমি অলপ চব বস্তু অলপ টাইমৰ কাৰণে ছেক্ৰিফাইচ কৰিম, ছাইডত আঁতৰি দিব লাগিব, হয় নে নহয়? তো সেইটো মই বিচাৰোঁ কি মই যাতে মোৰ ভিউৱাৰ্ছৰ পৰা এটা টাইমত এটা কমেণ্ট পাওঁ যেতিয়া ছাকচেছফুল হৈ যাব কি ছাৰ আজি আমি ছাকচেছফুল হৈছোঁ, আৰু সেই ছাকচেছফুল হোৱাৰ কাৰণটো আপোনাৰ ভিডিঅ'টো অলপ আমাক হেল্প কৰিছোঁ। মই কোৱা